নমস্কাৰ প্ৰিয় ছাবস্ক্ৰাইবাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ তাজ হোটেলত। আজি গুৱাহাটীৰ তাজ হোটেলত ৱাই নামৰ এটা অনুষ্ঠান ইয়াত আয়োজন কৰা হয়। এই অনুষ্ঠানটোত লগ পালোঁ কণমানি প্ৰতিভাৱান সুৰজ দাস। আপোনালোকে অতি কণমানি, খুবেই মৰম লগা প্ৰতিভাৱান শিশু হয়। আপোনালোকক সকলোকে পৰিচয় কৰাই দিব খুজিছোঁ, চিনাকি কৰাই দিব খুজিছোঁ আৰু তেওঁৰ বিষয়ে বহু নজনা কথা আপোনালোকক জনাম। আচলতে কি নাজানে তেওঁ, এক্টিং, মডেলিং, এংকৰিং, আৰ্ট কৰে, খুব সুন্দৰ ছবি আঁকে, গান গায়, সকলো ক্ষেত্ৰতে পাকৈত, কোনো গুণে কোনো এটা কম নাই তেওঁৰ, সকলো ক্ষেত্ৰতে তেওঁ পাকৈত। মই আপোনালোকক এইয়া মোৰ সৈতে আছে সুৰজ দাস। এইয়া সুৰজ দাসক প্ৰথমতে তোমাৰ পৰিচয়টো দিবা। মই প্ৰথমতে সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। তোমাৰ মা দেউতাৰ নাম? মোৰ মাৰ নাম ৰাণী শইকীয়া দাস, মোৰ দেউতাৰ নাম সুমিত চন্দ্ৰ দাস। আৰু মই প্ৰথমতে আপোনালোকক ক'বলৈ বিচাৰোঁ যে মই এক্টিং কৰি বহুত ভাল পাওঁ আৰু লগতে মই অসমৰে নহয় ভাৰতৰ বিভিন্ন ঠাইতে মই অভিনয় কৰিছোঁ, নিজে নাটকো লিখোঁ। মই বহুকেইখন নাটক লিখিলোঁ, বৃদ্ধাশ্ৰম আৰু দুমোজা, প্ৰীতিতয় অনন্যা, বহুতকেইখন লিখিছোঁ আৰু বহুতকেইখন নাটক লিখিছোঁ। কিন্তু তাইৰ নামকেইটা দিবলৈ বহুত কল্পনা কৰোঁ, বহুত লিখোঁ, কিন্তু নামকেইটা থ'বলৈ পাহৰি যাওঁ আৰু বুজিও নাপাওঁ। তেতিয়া আজিকালিতো নালাগে, যেতিয়া সৰু আছিলোঁ তেতিয়া মোৰ জেঠাই মায়ে কয় যে মাজু জেঠাই আছে দেখোন লখিমপুৰত, যে তেওঁৰ পৰাই সুধি লোৱা, ইমান অসমীয়াত MA, গতিকে তেওঁৰ পৰা শিকি লোৱা। তেতিয়া জেঠাই মোক এই নাটকবিলাকৰ নামবোৰ দিলে আৰু তেতিয়া আজিকালি মই নিজে নামবোৰ দিব পৰা হ'লোঁ। দুমোজা, তাৰপিছত বৃদ্ধাশ্ৰম, বহুত ভাল লাগে সেনেকুৱা ফিলিংছবোৰ। এই নাটকৰ ক্ষেত্ৰত তুমি যে অভিনয় কৰা, তোমাক ছাৰ বাইদেউসকলে কিমান ধৰণে সহায় কৰিছে? বহুত সহায় কৰে। মই এতিয়া ফেশ্বন মডেলিঙৰ যোগেদিয়ে বহুত, এতিয়া মই অলপ দিন আগতে নৰ্থ ইষ্ট ছুপাৰষ্টাৰ হ'লোঁ, নৰ্থ ইষ্ট ছুপাৰষ্টাৰ, মিষ্টাৰ ইণ্ডিয়া। আৰু মই মডেলিঙলৈ অহাৰ আগতে মোৰ শিক্ষাগুৰুসকল নাম ক'বা, ছাৰ বাইদেউ? মানস ছাৰ আৰু ৰক্তিম ছাৰ, বিশেষকৈ মানস ছাৰ আৰু ৰক্তিম ছাৰক মই ধন্যবাদ জনাওঁ। কাৰণ মই আজি মডেলিং জগতখনত কেনেকৈ আহিলোঁ, মই সহায় উইদাউট মই মানস ছাৰ আৰু ৰক্তিম ছাৰৰ সহায় নোহোৱাকৈ মই চাগে মিষ্টাৰ ইণ্ডিয়া হ'ব নোৱাৰিলোঁহেঁতেন, নৰ্থ ইষ্ট মিষ্টাৰ ইণ্ডিয়া হ'ব নোৱাৰিলোঁহেঁতেন। তুমি অসমৰ বাহিৰতো বহুকেইটা অনুষ্ঠানত ভাগ লৈছা, মই টিভি শ্ব'ত অংশগ্ৰহণ কৰিছোঁ। তাৰপিছত মই বহুতকেইখন বেষ্ট ড্ৰামা বাছ, ইণ্ডিয়াছ বেষ্ট ড্ৰামা বাছতো গৈছোঁ, ইণ্ডিয়াছ গট টেলেণ্টতো গৈছিলোঁ। আৰু বহুত ভাল লাগে এনেকুৱা পৰিস্থিতিবোৰত। আৰু লগতে মই নাচোঁ। মই ক'ব গ'লে মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ নাচাৰেহে, মেট্ৰ'পলিছত। বহুত ভাল লাগে এইবিলাক কৰি। আৰু আপোনালোকে বহুত ভাল পাব। মোৰ এখন চিৰিয়েল আহি আছে, আপোনাৰ বহুত ভাল পাব। প্ৰেমানন্দ, তাৰপিছত সুন্দৰপুৰ গেষ্ট হাউচ, বহুত ভাল পাব আপোনালোকে। এয়াই নহয়, আৰু মই আপোনালোকক এটা কথা কওঁ, পদ্মশ্ৰী এলি আহমেদৰ এখন চিৰিয়েল, মই নামটো ইমান ভালকৈ নাজানো, পুনৰ জনম বুলি এখন চিৰিয়েলত মই ছোৱালীৰ ডাবিং দিছোঁ, জানেনে? আৰু বুক ফেয়াৰত 50,000 মানুহৰ আগত মই নিজেই লিখা ৰূপহী বুলি এখন নাটক মই ছোৱালী হৈছিলোঁ সেই নাটকখনত। আৰু মই নিজে বহুত ভাল লাগে।
আৰু ডাইলগ শুনাবা নেকি তোমাৰ নাটকৰ মই ডাইলগ এটা শুনাই দিম অঁ মই অসম ৰূপহীকা ভৰু ছোৱালী নুলুটো ৰাইজক লুটিব লাগিলে নঙত থাকে লুটিম বাপেকে এইবুলি আছিল তুমি নিজে লিখিছা অঁ নিজে লিখিছিলোঁ আৰু তাতে মই এই এই মানে বুক ফেয়াৰত মই এইবাৰ গোটেইবাৰে মই বেষ্ট এক্টৰ হ'বলৈ সক্ষম হৈছোঁ অভিনন্দন জনাইছোঁ খুবেই ভাল কথা আগবাঢ়ি যোৱা কোন ক্লাছত পঢ়ি আছে তুমি মই এতিয়া ক্লাছ 4ত পঢ়ি আছোঁ চাউথ পইণ্ট স্কুলৰ পৰা তোমাৰ মা দেউতাৰ নাম মই ক'লোঁ নেকি হয় হয় আৰু তোমাৰ কি কৰি ভাল পোৱা তুমি মই নাচি গাই আৰু বিশেষকৈ লিখি কবিতা মই নিজে কবি জগতখনত কবিতাও লিখা তুমি মই কবিতাও লিখোঁ মই এতিয়া আবৃত্তি কৰিবলৈ খুজিছোঁ ভয় বুলি নিজেই লিখিছোঁ কবিতাটো মই যেতিয়া গাঁৱৰ ঘৰৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ মানে চহৰলৈ আহিছিলোঁ তেতিয়া মায়ে কয় ভয় 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 এইখন গাঁও নহয় ঘৰ হয় বুজিছনে এইখন চহৰ হয় ভালকৈ থাকিবি সেইকাৰণে মই এই কবিতাটো আপোনালোকক আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম ভয় 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 মাথো ভয় কি যে পৰিৱেশ ইয়াত কেৱল ভয়ৰ সমাৱেশ খেলিবলৈ যাব নোৱাৰোঁ ভয় স্কুললৈ যাব নোৱাৰোঁ ভয় মায়ে কয় মুখত খোপা দি লৈ যাব বিকি দিব আমাক সুধিলোঁ মাক বিকিলেনো কি পাব টকা 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 ইমান টকাইনো কি কৰিব এচাম হ'ব ধনী দালাল আনচামে নিৰ্বাচন খেলিব নিৰ্বাচন খেলিলেনো কি হ'ব ৰজা হ'ব ৰজা হ'লেনো কি হ'ব আমাৰ মুখৰ ভাত কাঢ়ি নিব তেন্তে নকৰোঁ ভয় 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 মই নাতি বীৰ লাচিতৰ মানুহ মাৰিলে হয় মৃত্যুদণ্ড কিন্তু দেশৰ কাৰণে দহৰ কাৰণে মাৰি হ'ল অমৰত্ব তেন্তে কওক সেই ছাবস্ক্ৰাইবাৰসকল আৰু অসমবাসীসকল কিয় কৰোঁ ভয় 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 ধন্যবাদ খুবেই গভীৰ চিন্তামূলক কবিতা ইমান কম বয়সত লিখিছা খুবেই ভাল লাগিছে বহুত বহুত বুজাব নোৱাৰা ভাল লাগিছে কবিতাটো আৰু তোমাৰ এক্টিঙৰ বিষয়ে ক'বা মই এক্টিং কৰি বহুত ভাল পাওঁ লগতে মই এক্টিং বিভিন্ন ঠাইতো কৰিছোঁ আগ্ৰাত মই উৰিষ্যাত মই ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছিলোঁ মই তাতে উৰিষ্যাত আৰু মোক আগ্ৰাত তাজ ৰং মহোৎসৱত মই একেৰাহে বেষ্ট এক্টৰ হৈ আছিলোঁ তেতিয়া মোক ৰাষ্ট্ৰীয় মানে মই বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড পাইছিলোঁ মোৰ বৃদ্ধাশ্ৰম নাটকখনৰ ওপৰত বেষ্ট এক্টৰ মই নিজেই ডাইৰেকশ্যন কৰিছিলোঁ সেই নাটকখন আৰু নিজেই লিখিছিলোঁ আৰু মই বিভিন্ন ভাৰতৰ অসমৰ বিভিন্ন ঠাইতে এই নাটকখন পৰিৱেশন কৰিছিলোঁ তাৰ ভাল লগা ডাইলগ এফাকি শুনাবা নেকি মই হিন্দীতে কৰিছিলোঁ এইখন ये नाटक घर घर में चलता है और इसे देखने वाला पहला दर्शक हम बच्चे हैं ये नाटक उन लोगों के लिए भी है जिन लोगों के पास दिल नहीं है वो लोग सोचते हैं उन लोग का बच्चा और पत्नी वही उन लोगों का संसार होता है लेकिन वो लोग क्यों भूल जाते हैं उन्हें जन्म देने वाला उन लोगों का माता पिता भी इस दुनिया में है वो लोग क्यों भूल जाते हैं ये रंग बिरंग दुनिया माता पिता ने ही दिखाया है हम बच्चे लोगों को दादा दादी के साथ खेलने दीजिए रहने दीजिए मत भेजिए वृद्धाश्रम जैसा कारागार में मैं छोटा कलाकार ये नाटक लिखा हूँ আপোনালোকে নিশ্চয় ভাল পাব মোৰ নাটকখন খুব ভাল লাগিলে সঁচাকৈ মন আত্মা চুই গৈছে তোমাৰ এই ডাইলগ থাকে মডেলিঙৰ বিষয়ে ক'বা মই মডেলিং বহুত ঠাইতে কৰিছোঁ মোৰ ফাৰ্ষ্ট ষ্টাৰ্টিং হ'ল ওদালগুৰিত আৰু ওদালগুৰিত মই একো নাজানাকৈ একো নিশিকাকৈ মোক এজন দাদাই ছাৰ এজনে দিন ৰাতি এক গোটেই ৰাতি মোক শিকাই কিনে মই ফাৰ্ষ্ট ৰানাৰ্ছ আপ পাবলৈ
সক্ষম হৈছোঁ। খুবেই ভাল কথা, অভিনন্দন জনাইছোঁ। ডান্সিঙৰ বিষয়ে ক'বা। মই ডান্সিং কৰোঁ, বহুত ভাল পাওঁ আৰু কৰিছোঁ। মোক ৰয়েল গ্ল'বেল ইনষ্টিটিউটে মাতিছিলোঁ, মই তাতে কৰিছিলোঁ আৰু বহুত এটা নতুন প্ৰজন্মৰ এটা অভিজ্ঞতা, ইমান ভাল লাগে যেতিয়া দাদা বাসকলে চুমা খায়, ইমান ভাল লাগে। বঢ়িয়া। হয়, তোমাৰ এংকৰিঙো কৰিছা তুমি? মই এংকাৰিঙো কৰিছোঁ, হয় ঠিক। এংকাৰিং জগতখনো বহুত বেলেগ, এংকাৰিং বহুত ভাল লাগে কৰি, আৰু এটা এক্সপিৰিয়েঞ্চ যোনটো ভাল লাগে, বহুত ভাল লাগে নহয় জানো, আৰু বহুত এটা কিবা ভালদৰে লাগি যায় আৰু হাঁহি ফূৰ্তি বহুত ভাল লাগে। তোমাৰ প্ৰিয় ফল কি? কি খাই ভাল পোৱা তুমি? মোৰ একচুৱেলি আমি যিহেতু এটা এক্টৰ লাইফত আমি চবেই ভাল পাব লাগে নহয় জানো, যুগৰ লগত কথা, যিটো পাওঁ সেইটো খাব লাগে আৰু লগতে ফল মূলটো খাব লাগিবই নহয় জানো। ফল খালে গালকেইখনো ৰঙা হৈ থাকিব নহয় জানো। তোমাৰ প্ৰিয় ৰং কি? মোৰ প্ৰিয় ৰং হ'ল ব্লেক এণ্ড হোৱাইট। প্ৰিয় এক্টৰ? মোৰ প্ৰিয় এক্টৰ হ'ল জুবিন গাৰ্গ, কাৰণ তেওঁ অকল গান গোৱাতে নহয়, অকল এক্টিঙতে নহয়, হি ইজ আ অল ৰাউণ্ডাৰ, ইউ ন', হি ইজ আ অল ৰাউণ্ডাৰ। মই তেওঁৰ ইনষ্টিটিউটতো শিকি আছিলোঁ অভিনয়া, আৰু বহুত ভাল লাগে, তেওঁ খোলা মানুহ, বহুত ভাল লাগে নহয় জানো। তেওঁ অভিনয় চাই ভাল পোৱা? বহুত ভাল পাওঁ। তোমাৰ শিক্ষা ক'ৰ পৰা, এতিয়া কোন ক্লাছত পঢ়ি আছা তুমি? মই ক্লাছ 4 চাউথ পইণ্ট স্কুলৰ পৰা। খুবেই কম বয়সতে বহুখিনি আগবাঢ়ি গৈছা। তোমাৰ এই বৰ্তমান সময়লৈকে কিবা হাঁহি উঠা ঘটনা ঘটিছে নেকি তুমি? হৈছে, অভিজ্ঞতা এটা আছে। হাঁহি উঠা কথা মানে কেনেকুৱা জানে, বহুত সৰুতে মানে মই বাছত পাপাৰ লগত, মানে মই বাছত পাপাৰ অফিচলৈ গৈছিলোঁ, তেতিয়া বাছত উঠিছিলোঁ, তেতিয়া মানে মই মানে হেৰি কৰিছিলোঁ, মানে আপোনাৰ বহি আছিলোঁ, বহুত মানে স্পেচ নাই, ভৰ্তি বাছখনত। তেতিয়া